নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি মই কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই 5টি তত্ত্বগধুৰ বাণী কৈছিলে সেই সম্পৰ্কে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভক্তিমূলক আৰু ৰহস্যমূলক ভিডিঅ' পাই থাকিবলৈ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি কলিযুগ সম্পৰ্কে 5টি তত্ত্বগধুৰ বাণী শুনি লওঁ। কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ 5টি তত্ত্বগধুৰ বাণী। অমৃত কথা। সনাতন হিন্দু ধৰ্মত কাল বা সময়ক 4টা ভাগত বিভক্ত কৰা হৈছে: সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছোঁ ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে: এই যুগত সদায় মানসিক দুখ কষ্ট যন্ত্ৰণাত জৰ্জৰ হৈ থাকিব, লগতে মানুহে নিজৰ প্ৰকৃত ধৰ্ম কৰ্মৰ পৰা বিৰত থাকিব। যি বৈশিষ্ট্য বৰ্তমান চাৰিওফালে প্ৰত্যক্ষ। এতিয়া চাৰিওফালে অহংকাৰ, চুৰি, লোভ, হিংসা আদি ভিন্ন ধৰণৰ অসামাজিক গতিবিধি লক্ষ্য কৰা হয়। হিন্দু পুৰাণসমূহত কলিযুগ এক প্ৰকাৰৰ অভিশাপ বুলি অভিহিত কৰা হৈছে। হিন্দু ধৰ্মগ্ৰন্থসমূহত বৰ্তমান সময়ত যুগ পৰিৱৰ্তনৰ 22তম চক্ৰ বুলি কোৱা হৈছে। শ্ৰীমদ ভাগৱত গীতা অনুসাৰে পৰিৱৰ্তন হৈছে সৃষ্টিৰ নিয়ম। যেনেকৈ এটি আত্মা মৃত্যুৰ সময়ত শৰীৰ ত্যাগ কৰি অইন শৰীৰত প্ৰৱেশ কৰে, যেনেকৈ দিনৰ শেষত ৰাতিৰ আগমন হয়, যেনেকৈ ঋতুসমূহ চক্ৰকাৰে পৰিৱৰ্তিত হয়, ঠিক একেদৰে এটি নিৰ্দিষ্ট সময়ৰ পিছত যুগৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰে। এটি পৌৰাণিক কাহিনী অনুসৰি এবাৰ ভগৱান শ্ৰীবিষ্ণুৰ বাহন শ্ৰী গৰুদেৱে ভগৱানক সুধিছিলে, হে প্ৰভু, এতিয়া মৰ্ত্যত দ্বাপৰ যুগ চলিছে আৰু ইয়াৰ পিছত কলিযুগৰ আগমন ঘটিব, কিন্তু মানুহে সেই কলিযুগক কেনেকৈ বুজিবলৈ সক্ষম হ'ব? ভগৱানে উত্তৰ দিছিলে, হে বিনতানন্দন, যেতিয়া এই পৃথিৱীত পাপ আৰু পাপীৰ সংখ্যা অধিক হৈ শূন্য আৰু সৎকৰ্ম লোপ পাব, তেতিয়াই কলিৰ আৰম্ভণি হ'ব। দ্বাপৰৰ শেষ ভাগত আৰু কলিৰ আগমন নাৰী কেশৰ পৰা আৰম্ভ হ'ব। যি কেশ ৰাশি নাৰীৰ অহংকাৰ বুলি মান্যতা দিয়া হয়, সেই কেশ নাৰীয়ে কাটি পেলাব। স্ত্ৰী আৰু পুৰুষে নিজৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধিৰ বাবে চুলিৰ বৰণ পৰিৱৰ্তন কৰিব। যিদিনা পুত্ৰই নিজৰ পিতাৰ ওপৰত হাত উঠাবলৈ আৰম্ভণি কৰিব, প্ৰত্যেক পৰিয়ালত যেতিয়া সদায় অশান্তি আৰু বিবাদ ঘটি থাকিব, মানুহে যেতিয়া নিজৰ আপোনজনক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিবলৈ কুণ্ঠাবোধ নকৰিব, তেতিয়া কলিযুগৰ নিজৰ চৰম সময়ত অৱস্থান কৰিব। কলিৰ শেষত প্ৰত্যেক মানুহৰ ওপৰতে কলিৰ নিয়ন্ত্ৰণ আৰম্ভ হ'ব। যি সময়ত ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ মিলিত হৈ কলিৰ বিনাশ ঘটাব। কলিযুগৰ সমাপ্তিৰ বিষয়ে ব্ৰহ্মা পুৰাণত বৰ্ণিত আছে। এই পুৰাণ অনুসৰি কলিৰ শেষ ভাগত মানুহৰ গড় আয়ুস মাত্ৰ 12 বছৰ হৈ পৰিব। সেই সময়ত মানুহৰ মাজত বিদ্বেষ আৰু অশান্তি চৰম মাত্ৰা পাব। চাৰিওফালে নদীৰ পানী শুকাই যাব। ধন সম্পত্তিৰ লোভত মানুহে ইজনে সিজনক হত্যা কৰিব। মানুহে সমস্ত পূজা পাঠ, ব্ৰত, যজ্ঞ, ধৰ্ম কৰ্মৰ পৰা বিমুখ থাকিব। গোমাতাই গাখীৰ দিয়া বন্ধ কৰিব। এক ভাতৃ আনজনৰ শত্ৰু হৈ পৰিব। বিবাহৰ দৰে পবিত্ৰ সম্পৰ্ক অপবিত্ৰ হৈ পৰিব। নাৰীৰ ওপৰত অত্যাচাৰ বৃদ্ধি হ'ব। নিজৰ পৰিয়ালৰ হাতত নাৰী ধৰ্ষিত, শোষিত হ'ব। পিতা, কন্যা, ভাই ভনীৰ দৰে সম্পৰ্কবোৰ অপবিত্ৰ হ'ব। কলিৰ সমাজ হিংসাত্মক আৰু সন্ত্ৰাসী হৈ পৰিব। চাৰিওফালে মহামাৰীৰ প্ৰভাৱ ঘটিব। মানুহ দুৰ্বল আৰু ৰোগগ্ৰস্ত হৈ পৰিব। আৰু সেই চৰম অৱস্থাত ভগৱান শ্ৰীবিষ্ণুৱে কল্কি অৱতাৰ ধৰি সমস্ত অধৰ্ম আৰু অধৰ্মীক দমন কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণিত অনুসৰি যেতিয়া কলিযুগৰ শেষত যেতিয়া অধৰ্মই চাৰিওফালে গ্ৰাস কৰিব, তেতিয়া ভগৱান কল্কিৰ অৱতাৰ ধৰি পৃথিৱীত উপস্থিত হ'ব আৰু কলিৰ বিনাশ কৰি এক নতুন যুগৰ সূচনা কৰিব। আৰু সেয়া হৈ পৰিব সত্য যুগ, অৰ্থাৎ সৃষ্টিয়ে যুগ পৰিৱৰ্তনৰ 22তম চক্ৰ পাৰ কৰি 23তম চক্ৰত অৱস্থান কৰিব। কোৱা হয় সত্য যুগৰ আয়ুস 17,28,000 বছৰ। যি যুগত মানুহৰ গড় আয়ুস হ'ব 4,000ৰ পৰা 10,000 বছৰ। যি সময়ত চাৰিওফালে ধৰ্ম কৰ্মৰে ভৰি পৰিব। মানুহ ভৌতিক সুখৰ পৰিৱৰ্তে মানসিক সুখক বেছি প্ৰাধান্য দিবলৈ আৰম্ভ কৰিব। মানুহৰ মাজত কোনো হিংসা, বিদ্বেষ, ভেদাভেদ বিন্দুমাত্ৰা নাথাকিব। পৃথিৱীৰ চাৰিওফালে প্ৰেম আৰু সৌন্দৰ্য ভাৱনাই ভৰি পৰিব। যি যুগত মানুহৰ পৰম জ্ঞানী হ'ব। মানুহে সাধনাৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰিব। সত্য যুগত মানুহে নিজৰ মন আৰু আত্মাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব।
আত্মাৰ সৈতে পৰমাত্মাৰ মিলনত সকলো মানুহৰ জীৱন শান্তিৰে ভৰি পৰিব। সত্য যুগক সৃষ্টিৰ স্বৰ্ণযুগ বুলি কোৱা হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কলিযুগৰ বিষয়ে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।